বেলেগৰ ভৰিত পৰি সফলতা লাভ কৰাতকৈ নিজৰ ভৰিত থিয় হৈ নিজৰ ভৱিষ্যতটো সুৰক্ষিত কৰা দৰকাৰ। মই ফুটনি নামাৰোঁ, কিন্তু মনৰ অপচন্দ মানুহৰ লগত সম্পৰ্ক নাৰাখোঁ। সিংহৰ ভৰিত কাঁইটে বিন্ধিলে বুলি ইয়াৰ অৰ্থ এইটো নহয় যে এতিয়া কুকুৰবোৰে ৰাজত্ব কৰিব। ভাল কামৰ একোৱেই আলোচনা নহয়, কিন্তু যদি বেয়া কামৰ চৰ্চা হয় তেতিয়া বোবায়ো কথা ক'বলৈ আৰম্ভ কৰি দিয়ে। আৰে ভাই, মোৰ বদনাম গোৱাতকৈ দম আছে যদি মোৰ ওচৰলৈ আহি মোক গালি পাৰি যায়। মই এতিয়া এভেইলেবল নহয়, মই এতিয়া ভেলুৱেবল হয়। মানুহ অকল জুইতে নজ্বলে, কিছুমান মানুহে আনক হিংসা কৰি জ্বলি পৰি থাকে। যেতিয়া নিথৰ হ'ব মোৰ শৰীৰ, তেতিয়া হয়তো তুমি কান্দিবা। দুখ লাগিব সেইকাৰণে যে তোমাৰ চকুলো মচি দিয়াৰ বাবে মই তোমাৰ ওচৰত নাথাকিম। আপুনি যিমানেই সততা আৰু আন্তৰিকতাৰে এটা সম্পৰ্ক পালন নকৰক কিয়, সলনি হ'ব বিচৰাজন সলনি হ'বই। পুৰণি অনুভৱবোৰে সঁচাকৈয়ে বহুত আমনি দিয়ে। পাহৰিব খোজা স্মৃতিবোৰ বাৰে বাৰে চকুত ভাহি উঠে। তোমাক মই বহুত ভাল পাইছোঁ, সেইকাৰণে তোমাক যাব দিছোঁ। তোমাৰ প্ৰতাৰণাও মানি লৈছোঁ। যদি মই জিদ কৰিলোঁ হয় তেন্তে তুমি কেৱল আৰু কেৱল মোৰ লগত থাকিলা। আস্থা হেৰুৱালে এদিন বিশ্বাসো হেৰাই যায়, আৰু তেতিয়াই লাহে লাহে বান্ধোনৰ এনাজৰীডালো ছিঙি যায়। এই সৰু জীৱনটোত সকলোৱে সুখী হৈ থাকিব বিচাৰে, কিন্তু ভাগ্যই সকলোকে সেইখিনি সুযোগ নিদিয়ে। হেজাৰটা সুখৰ স্মৃতিয়ে এটা বেদনাক মচিব নোৱাৰে, কিন্তু এটা বেদনাই হেজাৰটা সুখৰ স্মৃতিক মচি দিব পাৰে। এইটোৱে জীৱনৰ নিষ্ঠুৰ সত্য। পৃথিৱীত সবাতোকৈ ডাঙৰ অন্যায় হ'ল কাৰোবাক নিজতকৈ বেছি ভাল পোৱা, আৰু যিজনে উভতি নাহে বুলি জানিও তেওঁৰ কাৰণে